আমি লোক সংস্কৃতিক জীয়াই ৰাখিব চেষ্টা কৰিম অলপকৈ হ'লেও নে কি নাপাহৰিব বন্ধুসকল নিজৰ সংস্কৃতিক নে কি দতৰাৰ অৱস্থা কি হৈ আছে চাচোন এই নেনি খাই শেষ কৰি পেলাইছি দিব এইটো সেইদিনাখন বনাব যুঁজিছিলোঁ বান্ধিব যুঁজিছিলোঁ কিন্তু এইটো মালটোৱে নাই এতিয়া তাৰ বান্ধাটোৱে নাই চেঞ্জ কৰিব লাগিব এইটোৱে চেঞ্জ কৰিব লাগিব অকল হ'ব বেছি নাযায় গতিকে আজি এইটো লৈ চলো তাৰপিছত আৰু এটা আছে ৰ কি আছে দগৰটো টানলে হ'ব নেকি দগৰ মোৰ দগৰটো কিন্তু মজাই হৈ আছে দেখোন ঠিক আছে নালাগে এইটো নালাগে দগৰটো নালাগে গান হ'ব বন্ধুসকল গান হ'ব দগৰটো ঠিকে আছে বাৰু তলকাবৰ বন্ধুসকল আপোনালোকেতো জানে লোকবাদ্য এইটো হৈছে দতৰা আমি গান গাম এইটোৰে ঠিক আছে তো চলো টিহু জায়গা ভাল কৰিবৰ কাৰণে আমি লোক সংস্কৃতিক জীয়াই ৰাখিব চেষ্টা কৰিম অলপকৈ হ'লেও নে কি নাপাহৰিব বন্ধুসকল নিজৰ সংস্কৃতিক নে কি এই মালটো টেঙনি খাই শেষ কৰি পেলাইছে এইখিনি মাত্ৰ লগাই দিলেই হ'ল এইখিনি লগাই দিলেই হ'ল চেম এনেকৈ ইয়াৰ মানে জখ লৈ এইটো লগাই দিলেই হ'ল দাঁত চামৰা অলপ তাৰপিছত আমি এইটো অলপ ৰিপেয়াৰিং কৰি দিলেই হ'ল এতিয়া চামৰা হ'ব না বেছি কাম নাই দেখোন হ'বই দেখোন লৈ যাব লাগে কেই টাকা লাগব 100 টাকা দিম দে হ'ব দে টেনশ্যন নল'বি এইটো হৈ গ'ল এতিয়া ঠিক আছে দতৰাটো ভাল কৰিলোঁ ৰিপেয়াৰিং কৰিলোঁ তো জাষ্ট কাম আছিলে এইখিনিয়ে ভাল কৰিব লগা তো এইটোৰ কাৰণে আমি বজাব পৰা নাছিলোঁ গান গাব পৰা নাছিলোঁ বুজিছে তেওঁলোকৰ বন্ধুসকল এইটো চেঞ্জ কৰাৰ নামত 100 টকা এটা বুজিছে বাৰু যিয়ে নহওক দিবতো লাগিবই মূল্য যিকোনো বস্তুৰে মূল্য আছে তো বাৰু মূল্যটো দি লওক নে কি কয় এই পইচা ভাই তেওঁলোকৰ বন্ধুসকল এই দতৰাটো ভাল কৰি আনিলোঁ বুজিছে এইটো বেয়া হৈ গৈছিলে হয়নে নহয় আপোনালোকেতো দেখিছে তো এইটো বেয়া হৈ গৈছিলে এই চালটো তো এতিয়া আমি এইটো ভাল কৰি আনিলোঁ চাওঁ আপোনালোকক বাৰু অকণমান দেখুৱাই দিওঁ কেনেকুৱা হৈছে দতৰাটো চাওকচোন বাৰু কেনেকুৱা হৈছে চাওক মিলাই লওঁ নাহাঁহিব দেই তো অসমৰ এইটো হৈছে বাদ্য দতৰা হয় না তো চাওক কেনেকুৱা হয় মজা হৈছে বঢ়িয়া হৈছে ঠিক আছে লগৰ বন্ধুসকল এটা এনে সাধাৰণ এটা গান দি দিম নাজানো তথাপিতো চেষ্টা কৰিছোঁ অকণমান হয়নে নাই তেওঁলোকৰ বন্ধুসকল যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ক নাপাহৰিব শ্বেয়াৰ বাৰু কৰিব নালাগে লাইক ছাবস্ক্ৰাইব কৰিলেই হ'ল ঠিক আছে আজিলৈ এৰিলোঁ আকৌ লগ পাম ধন্যবাদ